নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত আজিৰ দিনটোত উৰিল তিৰংগা পতাকা উচ্ছেদস্থলীৰ শিবিৰত বসবাস কৰি থকা উচ্ছেদিত জনতাই আজিৰ দিনটোত স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু তিৰংগা পতাকা উত্তোলন কৰি তিৰংগা পতাকাৰ তলত ৰৈ কান্দি কান্দি পৰিবেশন কৰিছে ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি চৰকাৰলৈ দাবী জনাইছে যে আমিও ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন দিয়ক এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত তিৰংগা পতাকা উত্তোলন কৰি এতিয়া উচ্ছেদিত জনতাই স্বাধীনতা দিৱস উদযাপন কৰাৰ বাতৰি আহি পৰিছে উচ্ছেদিত শিবিৰতে উত্তোলন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা তিৰংগাৰ তলত কান্দি কান্দি পৰিবেশন কৰিছে ৰাষ্ট্ৰীয় সংগীত পতাকাৰ তলত ৰৈ উচ্ছেদিতই কলে আমিও ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন দিয়ক চৰকাৰক দাবী উত্থাপন কৰিছে সমগ্ৰ বিষয়টোক লৈ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো গোৱালপাৰাৰ হাছিলা বিলৰ দৃশ্যাংশ গোৱালপাৰাৰ হাছিলা বিলৰ এই প্ৰান্তটোতে মাত্ৰ কেইটামান দিনৰ পূৰ্বে চলিছিল চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পাছত দেখিবলৈ পোৱা গৈছে তম্বু তৰি ত্ৰিপাল লগাই এই প্ৰান্তটোত এই লোকসকলে বসবাস কৰি আহিছে আৰু ত্ৰিপাল লগাই তম্বু তৰি লোকসকলে বসবাস কৰি অহা এই শিবিৰৰ মাজতে এতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিছে এই সকল লোকে আৰু স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত এই সকল লোকে তেওঁলোকৰ শিবিৰতে পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতা দিৱসৰ দিনটোত শ্ৰদ্ধা জ্ঞাপন কৰিছে দিনটো উদযাপন কৰিছে আৰু চৰকাৰলৈ দাবী উত্থাপন কৰিছে যে আমিও ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন দিয়ক এনে ধৰণৰ কেতবোৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক এম্বিয়েন্সৰ জৰিয়তে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোৱালপাৰাৰ হাছিলা বিলৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ কিয়নো উচ্ছেদস্থলীত এতিয়া স্বাধীনতা দিৱস উদযাপন কৰিছে এতিয়া উচ্ছেদিত জনতাই আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল পতাকা উত্তোলন কৰা নাই তিৰংগা পতাকাৰ তলত এতিয়া কান্দি কান্দি জনগণ মনোধি পৰিৱেশন কৰি চৰকাৰলৈ দাবী উত্থাপন কৰিছে যে আমিও ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন দিয়ক এই মুহূৰ্তত টাইম 8 দুখনকৈ উইণ্ডত আমি দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ এই দুয়োটা দৃশ্যাংশ দেখিলে সহজেই অনুমান কৰিব পাৰিব যে উচ্ছেদস্থলীত এতিয়া কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত এই পৰিৱেশৰ মাজতে এতিয়া তম্বু তৰি এই সকল লোকে জনবসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে এই প্ৰান্তটোত আৰু এই প্ৰান্তটোত তেওঁলোকে বসবাস কৰাৰ সমানে সমানে আজিৰ দিনটোত ৭৯ সংখ্যক স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকে তিৰংগা পতাকাৰ তলত পৰিস্থিতি এতিয়া উত্তপ্ত হৈ উঠা পৰিলক্ষিত হৈছে কোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু তেওঁলোকে তিৰংগা পতাকাৰ তলত এতিয়া তিৰংগা পতাকাৰ তলত জনগণ মনোধি গাইছে ৰাষ্ট্ৰীয় সংগীত গাইছে কান্দি কান্দি চৰকাৰক দাবী উত্থাপন কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আমিও ভাৰতীয় নাগৰিক আমাক পুনৰ সংস্থাপন দিয়ক বুলি তেওঁলোকে এক প্ৰকাৰ দাবী উত্থাপন কৰি পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল কৰি তুলিছে এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ কিয়নো গোৱালপাৰাৰ হাছিলা বিলত ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল মাত্ৰ কেইটামান দিনৰ পূৰ্বে উচ্ছেদ চলিছিল অবৈধভাৱে চৰকাৰী বনভূমি দখল কৰি থকা লোকসকলৰ মাজত বনভূমি দখল কৰি থকা লোকসকলক উচ্ছেদৰ বাবে চৰকাৰে এক প্ৰকাৰ অভিযান চলাইছিল আৰু তেনে পৰিপ্ৰেক্ষিতত অভিযান চলাই থকা লোকসকলক উচ্ছেদ চলোৱাৰ পাছতেই এতিয়া সেই প্ৰান্তটোত থকা লোকসকলে তম্বু তৰি ত্ৰিপাল লগাই সেই প্ৰান্তটোত এতিয়া পুনৰ বসবাস আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু সেই প্ৰান্তটোত তেওঁলোকে
বসবাস আৰম্ভ কৰাৰ পাছত আজিৰ দিনটোত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি চৰকাৰলৈ দাবী উত্থাপন কৰিছে। দৃশ্যাংশ দেখুৱাই আছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছো। আজিৰ দিনটোত স্বাধীনতা দিৱস উদযাপন কৰিছে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিত জনতাই। আৰু মাত্ৰ কেইটামান দিনৰ পূৰ্বে চৰকাৰে চলাইছিল বুলডোজাৰ আৰু চৰকাৰী বনভূমি অবৈধভাৱে দখল কৰি থকাৰ বাবে এতিয়া হাছিলা বিলৰ লোকসকলৰ ওপৰত বুলডোজাৰ চলাই এক প্ৰকাৰ পানীত হাঁহ নচলা অৱস্থাৰ সৃষ্টি কৰিছিল চৰকাৰে মাত্ৰ কেইটামান দিনৰ পূৰ্বে এইসকল লোকৰ ওপৰত। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে এইসকল উচ্ছেদিত জনতাই এতিয়া উচ্ছেদস্থলীৰ যি শিবিৰ ত্ৰিপাল অথবা তম্বু লগাই তেওঁলোকে বসবাস কৰি থকা প্ৰান্তটোত দেখিবলৈ পোৱা গৈছে এতিয়া তেওঁলোকে তিৰংগা পতাকা উৰাইছে আৰু উত্তোলন কৰিছে তিৰংগা পতাকা, উদযাপন কৰিছে দেশৰ স্বাধীনতা দিৱস। আৰু দেশৰ স্বাধীনতা দিৱস উদযাপন কৰি তেওঁলোকে এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আমিও ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন দিয়ক, আমাৰ ওপৰত কৰা অত্যাচাৰ আমি কোনো কাৰণত সহ্য নকৰোঁ। এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰি কান্দি কান্দি পৰিৱেশন কৰিছে ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধি। এই মুহূৰ্তৰ সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দুটা দৃশ্যাংশ দেখুৱাইছোঁ। সোঁফালৰ উইণ্ডলৈ মন কৰিলে দেখিব সদম্ভে এতিয়া সগৌৰৱেৰে নীল আকাশত উৰিছে ভাৰতৰ জাতীয় পতাকা আৰু তলত এয়া হালধীয়া নীলা ৰঙৰ তম্বু, যিসমূহ তম্বুত বসবাস কৰিছে উচ্ছেদিত জনতাই। হাছিলা বিলৰ পাৰে পাৰে বনভূমি অবৈধভাৱে দখল কৰি থকাৰ অভিযোগত এইসকল লোকক নটিচ দিয়া হ'ল আৰু তাৰ পাছত চৰকাৰী বুলডোজাৰ লগাই সৰ্ববৃহৎ অভিযান চলাই দিয়া হ'ল। তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হ'ল আৰু তাৰ পাছত তেওঁলোকে এতিয়া এই প্ৰান্তসমূহতেই ত্ৰিপাল লগাই তম্বু লগাই থাকিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। আৰু এই দুৰ্বিষহ জীৱনৰ মাজতেই কিন্তু তেওঁলোকে এতিয়া দেশৰ স্বাধীনতা দিৱসটো পালন কৰিবলৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে। আৰু এই তম্বুৰ মাজতেই সকলো সমবেত হৈছে, তিৰংগা পতাকাৰ তলত সমবেত হৈ সকলোৱে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু তিৰংগা পতাকাক চেলুট জনাই সকলোৱে কান্দি কান্দি গাইছে দেশৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধি। দৃশ্যাংশ দেখুৱাই আছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশে স্বাধীনতা লাভ কৰাৰ ৭৯ বছৰ আৰু তেনে পৰিপ্ৰেক্ষিতত এইসকল হাছিলা বিলৰ উচ্ছেদিত জনতাই আজিৰ দিনটোত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। আৰু স্বাধীনতা দিৱস উদযাপন কৰি এতিয়া দেশৰ
প্ৰতিগৰাকী লোকৰ দৰে এইসকল লোকেও শিবিৰতে উদযাপন কৰিছে এতিয়া দেশৰ স্বাধীনতা দিৱস আৰু সমানে সমানে তেওঁলোকে কান্দি কান্দি গাইছে ৰাষ্ট্ৰীয় সংগীত কান্দি কান্দি গাই তেওঁলোকে এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আমিও ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন দিয়ক, দেশৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ অধিকাৰ আমাৰো আছে আৰু দেশৰ পতাকাৰ তলত থিয় হৈ সংকল্প লোৱাৰ অধিকাৰ আমাৰো আছে বুলি এতিয়া এইসকল উচ্ছেদিত জনতাই উল্লেখ কৰিছে। হাছিৰা বিলৰ পাৰত থকা এইসকল উচ্ছেদিতৰ শিবিৰত আজিৰ দিনটোত গুঞ্জৰি উঠিল ৰাষ্ট্ৰীয় সংগীত, নীল আকাশত সদম্ভে সগৌৰৱে উৰিল তিৰংগা পতাকা। এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছে।